এই পৃথিৱীত অসম্ভৱ বুলি একো নাই। আমি সকলো কৰিব পাৰোঁ, যিবোৰ আমি ভাবিব পাৰোঁ। আৰু এইবোৰ আমি সকলো ভাবিব পাৰোঁ, যিবোৰ আমি আজিলৈকে ভবা নাই। সময় আৰু শিক্ষক দুয়োটাই শিকায়, কিন্তু পাৰ্থক্য মাথো এটা যে শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয় আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায়। জীৱনৰ কঠিন সময়ছোৱাত যেতিয়া জীৱনে নাচ নচুৱায়, তেতিয়া ঢোল বাদকতাসকল নিজৰে চিনাকি কোনোবা আপোন লোক হয়। নিজকে মানুহৰ পৰা অলপ সময়ৰ কাৰণে আঁতৰাই চোৱা। তুমি মানুহৰ বিষয়ে বহুত কথা জানিব পাৰিবা। 3টা মহাপাপ। কৰ্ম অবিহনে সম্পত্তি, বিবেক অবিহনে আনন্দ, চৰিত্ৰ অবিহনে জ্ঞান। আপুনি যদি সমালোচনাৰ সন্মুখীন হৈছে, তেন্তে আপুনি ভাবিব পাৰে যে সেই সমালোচনা কৰা লোকসকলতকৈ আপুনি আগবাঢ়ি আছে আৰু তেনে সমালোচনাবোৰ উপভোগ কৰিবলৈ চেষ্টা কৰক। শক্তিশালী তেওঁ নহয় যিয়ে চিঞৰি নিজৰ খং প্ৰকাশ কৰে। শক্তিশালী সেইজনহে যিয়ে খঙৰ সময়তো নিজকে নিয়ন্ত্ৰণ কৰিব পাৰে। জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে। কালি যি হৈ গ'ল সেয়া পাহৰিবলৈ সাহস লাগিব। আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব। কাইলৈ যি হ'ব ভালেই হ'ব বুলি ভাবিবলৈ ভৰসা কৰিব লাগিব। হাঁহিবলৈ নিজে শিকক, কাৰণ কান্দিবলৈ সকলোৱে শিকাই দিব।